সুপ্ৰভাত সকলোকে আজি এটা গীত সোশ্যাল মিডিয়াত বৰকৈ ভাইৰেল হৈ আছে নদী মোৰ প্ৰথম ভাল পোৱা আৰু গীতটি প্ৰস্তুত কৰিছিল এআই মাধ্যমেৰে গতে গীতটিনো কেনেকৈ প্ৰস্তুত কৰিছিল এআই মাধ্যমেৰে জানিবৰ কাৰণে ভিডিঅটো সম্পূৰ্ণকৈ চাব আপুনি প্ৰথমতে প্লে ষ্টৰত যাব লাগিব প্লে ষ্টৰত সাৰ্চ কৰিব লাগিব এটা এপ্লিকেশন যাক কোৱা হয় সুনো এআই ইয়াত আহি গ'ল চাওক এটো মই ইয়াত ক্লিক কৰি দিলোঁ আৰু এটো সুনো এআই মিউজিক এটো মই ডাউনলোড কৰি থোৱা আছে আপোনালোকে ইনষ্টল কৰি ল'ব ইয়াত স্কিপ টিপিব স্কিপত ক্লিক কৰিব নেক্সট স্কিপ তাৰ পিছত চাওক এয়া আপুনি ৰঙা বুটামটো দেখিছে ৰঙা বুটামটোত আপুনি ক্লিক কৰিব লাগিব ক্লিক কৰি লয়েষ্ট ইয়াত আপুনি যিকোনো নিউজ চেনেলৰ পৰা হওক যিকোনো এটা আপুনি লয়েষ্ট ইয়াত কপি কৰিব ইয়াত মই কপি কৰি থোৱা আছিলে চাওক এটা জুবিন গাৰ্গৰ হত্যাকাৰী শ্যামকানু মহন্তৰ এটা বাতৰি পাইছিলোঁ সেইটো মই কপি কৰি ল'লোঁ এইটোৱে গান হৈ যাব আপোনালোকক গানটো সম্পূৰ্ণকৈ শুনাই দিম এইটো মই ইয়াত কপি কৰি ল'লোঁ দেখিলে চ' এতিয়া ক্ৰিয়েট বুলি তাত মই ক্লিক কৰিলোঁ ইয়াক গান প্ৰস্তুত কৰি আছে ইয়াই গানটো সম্পূৰ্ণ এটা হৈ যাব এতিয়া অলপ সময় লৈছে আৰু নেটৱৰ্কৰ কাৰণে ইয়াৰ গান প্ৰস্তুত হৈ আহি আছে চাওক বেলেগ বেলেগ সুৰত আপুনি গান শুনিবলৈ পাব যোনটো সুৰে আপুনি ভাল লাগে সেইটোৱে আপুনি ডাউনলোড কৰি ল'ব পাৰিব এটা মই প্ৰথমত ক্লিক কৰিলোঁ চাওক প্ৰথমটোত জামিন পলোৱা সম্ভাৱনা বুলি দেখিলে মই এইটোত ক্লিক কৰিলোঁ ষ্টাৰ্ট সং ইয়াৰ গান বাজি গ'ল জুবিন গাৰ্গৰ টকাৰে ভৰি আছিল সিদ্ধাৰ্থৰ দিন হাজিৰা কৰা মাতৃৰ বেংক একাউণ্ট জুবিন গাৰ্গৰ টকাৰে ভৰি আছিল সিদ্ধাৰ্থৰ দিন হাজিৰা কৰা মাতৃৰ বেংক একাউণ্ট সিদ্ধাৰ্থৰ ভাতৃৰ একাউণ্ট গতিকে মই সম্পূৰ্ণকৈ দেখাই দিলোঁ ভিডিঅ'তে গীতটি প্ৰস্তুত কৰি পেলাই এআই মাধ্যমেৰে গতিকে আপুনিও এনেকুৱা ধৰণৰ গীত প্ৰস্তুত কৰি ৰিলছসমূহত আপলোড দিব পাৰিব গতিকে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব নাপাহৰিব আজিলৈ বাই বাই